গুণাখৰ বদন দিব্যজ্ঞান লভে যাক কৰিলে শ্ৰৱণ উদক সমুধি বুদ্ধি লংকৰিয়ে গীতার মাহাত্ম কথা কয়ত পুনঃ এরা নারায়ণ ক্ষেত্রে কুকম করিলে প্রসারম কৃপা করি আমার নিগতি শুনি উপাৰি জীৱন গীতামৃত কোনে পাৰে কৰিবে বৰ্ণন গুণৰ অৰ্থ বুজিবাৰ শক্তি নাই কাৰ দেৱ ঋষি নজানয় মাহাত্ম গীতাৰ কিঞ্চিত জানয় মাত্ৰ কৃষ্ণ ধনঞ্জয় যাজ্ঞ বল্ক ব্যাসয় আৰু উপমা লেখয় অংশ জানে মাত্ৰ আনন্দন জীৱতে শুনিলে কৰ সংক্ষেপে বৰ্ণন গাভীৰূপী বেদ শাস্ত্ৰ শ্ৰীকৃষ্ণে দোহাই বৎসৰূপ ধৰি তাক অৰ্জুনে প্ৰিয় উদৰ ভৰিয়া দুগ্ধ খাৱে জ্ঞানী গণ অৰ্জুনৰ আগত স্বয়ং কহে নাৰায়ণ এৰাম জীৱৰ তাৰণ হেতু মাহাত্ম গীতাৰ দৈৱকীৰ নন্দন কৃষ্ণে কৰিলা প্ৰচাৰ সংসাৰ সাগৰে তৰি 12,000 মন গীতামৃত পান কৰি কৰা সেই জন শুনে কিবা অভ্যাসক ৰয় যিটোজন জ্ঞান লাভ কৰিবে নোৱাৰে সিটোজন দিবা ৰাতি যিটোজনে শুনে কিম্বা পঢ়ে অহেলা ৰঙে সেইজন সংসাৰক তৰে নহয় মানুহ সিটো দেৱৰূপময় সংসাৰ সাগৰ মাজে অৱশ্যে তৰয় গীতায় অৰ্থে কৃষ্ণে সম্বোধয় ধনঞ্জয় সগুণ নিৰ্গুণ পথ গীতাৰ মাজে হয় হে ভক্তি তত্ত্বক ভক্তি মুক্তি পহিলন্ত হবে এক মনে শুনে তাক তৃতীয় পা